বন্ধাকবিৰ ভাজিটো বনাই খাইছে কিন্তু বন্ধাকবিৰ কোফতা বনাই খাইছেনে নাই বাৰু খোৱা নাই যদি আজি মোৰ ৰেচিপিটো চাই আপোনালোকে খাব পাৰিব এটা মই বন্ধাকবিখিনি পিহনাত মিহি মিহিকৈ পিহি লৈছো ইয়াতে মই দিছো 2 চামুচ বেসন 1 চামুচ চাউলৰ গুৰি লগতে সোৱাদ অনুসৰি নিমখ হালধি জিৰা পাউডাৰ মিট মছলা অকমান মই ৰেড চিলি পাউডাৰ দি লৈছো এখিনি এটা মই ভালকৈ সানি লৈছো ইয়াতে মই পানী একেবাৰে ব্যৱহাৰ কৰা নাই কাৰণ বন্ধাকবিৰটো এটা পানী থাকে এখিনি এটা মই এনেকৈ এটাকৈ বল বনাই ললো এটা মই পেষ্টটোৰ কাৰণে এটা ডাঙৰ সাইজৰ বিলাহী এটা পিয়াজ আদা নহৰু দি পেলাই মই পেষ্টখিনি বনাই লৈছো কেৰাহীখনতে অলপমান তেল গৰম হ'ব দি পেলাই মই বল এটাকৈ দি ললো আৰু এখিনিতে মই ভালকৈ ফ্ৰাই কৰি লৈছো এটা ফ্ৰাই কৰাৰ পিছতে মই হেখিনি তেলতে দিছো গোটা জিৰা লগতে দুটা জলকীয়া এটা মই ইয়াতে পেষ্টখিনিও দি ললো আৰু পেষ্টখিনিত মই নিমখ হালধি লগতে ৰেড চিলি পাউডাৰ মিট মছলা জিৰা পাউডাৰ দি পেলাই মই এখিনি ভাজিয়ে জুখ অনুসৰি ইয়াতে পানী দি মই বল কিটাও দি ললো আৰু এখিনিটা অলপ সময় উতলাৰ পাছতে আমাৰ আজি বন্ধাকবিৰ কোফতা ৰেডি হৈ গল আপোনালোকে যদি এনেকৈ খোৱা নেকি এবাৰ খাব বাই